আজি খাব লৈছোঁ জিকা আলু এনেকৈ মাছৰ তৰকাৰী মস্ত মাছ এপিচ আছে দেই এপিচ তৰকাৰীতে সোমাই আছে তাৰপিছতে এয়া আছে তিতাকেৰেলা পিটিকা এয়া আছে এপিচ ভাতকেৰেলা বইল আৰু এয়া আছে এইটো হেৰি কি কয় অমিতা মাছৰ পেটু মাছৰ মূৰ এনেকৈ খাৰ বনাইছোঁ তো এতিয়া আহক মই খোৱা আৰম্ভ কৰোঁ এইকেইটা ভাত এই সৰু ল'ৰাটোৱে সানি পুটুকি এৰি থৈ গুচি গ'ল আমি মাকবিলাকে আৰু পেলাইটো দিব নোৱাৰোঁ নহয় জানো এতিয়া পেলাই দিলে বুলি ভাতকেইটা সানিলে কিন্তু নেখালে কিনা চাউল যিহেতুকে সেইকাৰণে মই বোলো খাই পেলাওঁ লৈ ল'লোঁ আৰু কাঁহীখনতে টেষ্টি তিতাকেৰেলা পিটিকা খাই ভাল লাগিছে মুখখন ভাল লাগি গৈছে ভাতকেৰেলা বইল ভাততে দি তিতাকেৰেলাটো সিজাই লৈছোঁ সিজাই পেলাই পিটিকা কৰি দিছোঁ আৰু টেষ্টি লাগিছে পিছত খাবলৈ মন গৈ আছিলে সেইকাৰণে টেষ্টি লাগিছে বেছিকৈ খাবলৈ মন যোৱা বস্তুটো খালে ভাল লাগি যায় মিৰিকা মাছ 1 কেজি 200 গ্ৰাম এয়া হ'ল অমিতা মাছৰ পেটু আৰু মাছৰ মাথা দি পেলাই খাৰ এইকণো যে খাই মানে বৰ ধুনীয়া হৈছে আৰু মানে মই বনাই হোৱাৰ পিছত খাই চাইছিলোঁ তেনেকুৱা নিয়ম এটা আছে মানে খাইছোঁ আৰু মাংসৰ মাথাডাল দি দিলে এইটোৱে বেয়া আৰু বৰ বিচাৰি থাকিব লাগে চুপি থাকিবলৈ বেয়া পাওঁ কাণবিলাক বিচাৰি বিচাৰি আজি তৰকাৰীলৈ হাতে যোৱা নাই এইখিনিয়ে ভাত খাম চাগে কেতিয়াবা বেছিকৈ বনাবলৈ মন নাযায় টেষ্টি এইকণতে বিৰাট টেষ্টি হৈছে আৰু তাতে মাছৰ পেটু আছে মাছৰ পেটু অমিতা খাৰ খায়নে নাই ক'বচোন কেতিয়াবা বাচি বাচি খাই থাকিব লাগে বৈদ্য টান পাওঁ বুজিছেনে কিন্তু ঘৰৰ মূল মানুহজনী মই যদি নাখাওঁ কেনেকৈ হ'ব বাৰু সেইকাৰণে খাওঁ আৰু জলকীয়াকণ কামি দিছোঁ ভাল লাগি গৈছে তেতিয়াহ'লে ৰাখোঁ আৰু নে কি কয়
একেখিনিকে আৰু কিমান দেখুৱাই থাকিম এইবিলাক নাইট চাইট ঢেৰ কিবা কিবি আছে বাচি বাচি খাওঁতে ধেৰ সময় লাগিব এতিয়া আহিছোঁ বাই বাই